গুড ইভিনিং বন্ধু বান্ধৱীসকল। আমি ওলাই আহিছোঁ সন্ধিয়া। ঘৰৰ ওচৰতে স্কুল এখন আছে, চেণ্ট থমাছ ইংলিছ মিডিয়াম হয়, ডনবস্কো। আৰু এইফালে বৌয়ে নহৰু পিঁয়াজৰ খেতি কৰিছে আৰু ভতিজাৰ মাকৰ কাৰণে ৰখি আছে। আমাৰ ল'ৰাই একে বায়েকক দেখি কেনে ফূৰ্তি মাত লগাইছে। আৰু ইহঁত দুজনীকতো চিনি পাইছেই চাগে, মোৰ ভিডিঅ'ত প্ৰায়ে ওলাই থাকে। এই দুজনীকো লগ পালোঁ ফুৰিব যাওঁতে। আমাৰ ঘৰৰ ওচৰতে এইখিনি গাহৰি কাটিছে আজি। সদায় নাকাটে, মাজে মাজে কাটে, মানে সপ্তাহত এদিন কাটে আৰু এইফালে দাদা মাছ মাংস বেচে। আকৌ ওচৰতে বৰ্তাই শাক চব্জি বেচে। মানে ঘৰৰ ওচৰতে চব পায় আৰু দোকান আছে এইখিনিত। মানে দূৰত মানে পাৰ্লাৰতো যাব নালাগে, থ্ৰেডিং কৰিব হ'লেও ঘৰৰ ওচৰতে আছে। আৰু এখন হোটেল, ভাতৰ পৰা ধৰি ৰুটি চাহ চব পাব। আৰু লগতে নামঘৰটো আছে, আমাৰ নামঘৰটো। এইফালে বা ভণ্টি ইহঁতে মোবাইল চাই আছে, ৰিলচ চাই আছে। আৰু ওচৰতে ম'ম' দোকান এখন আছে, লগতে ফাৰ্মাচী আছে। ইয়াত খাই পেট বেয়া হ'লে মানে ফাৰ্মাচীত গৈ ঔষধ খাই দিয়ক। আৰু খুৰাহঁতে দোকানতে ৰখি আছে। আৰু আমাৰ ঘৰৰ ৰাস্তা দেখি ট্ৰেভেলাৰো যায়, মানে ইমান কষ্ট নাই আৰু ক'ৰবাত যাবলৈ। আৰু খুৰাহঁতে কামৰ কথা পাতি আছে। ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ফেচবুকত নতুনকৈ আহিছে ফ'ল' কৰি দিব।